কাঁচা বাদাম বাবা কাঁচা বাদাম। হে মণিপুৰ এইটো দেখোন ডিম্পুয়ে এই দেখোন বাদাম বিক্ৰী কৰি আছে হে ডিম্পু দা আপুনি বাদাম বিক্ৰী কৰি আছে কি বিজনেছ কৰে আপুনি সবজি বিক্ৰী কৰে বাদাম বিক্ৰী কৰে আৰু কি কৰিব ইয়ে কৰিশ্মা মানে কম সাংঘাতিক বস্তু নহয় য'ত যি দোকান দিম তাতে যাই উপস্থিত হয় হে ডিম্পু দা কি বাদাম এইবিলাক কাঁচা বাদাম মণিপুৰ কি কয় কাঁচা বাদাম বুলি এইগুলা দেখোন বাকলি থকা বাদাম কাঁচা বাদাম কয় আপুনি মইতো নাজানো না কি বাদাম কাম হলে কাঁচা বাদাম বুলি ক'লে হ'ব একো নাই কি বাদাম বিক্ৰী কৰে বাদামৰ দামো নাজানে বাকলি থকা বাদাম কাঁচা বাদাম বুলি কয় কি মানুহ কেটেকাই আপুনিও বাদাম বিক্ৰী কৰি আছে নেকি নাই মই বাদাম বিক্ৰী কৰা নাই এই ডিম্পুকে সহায় কৰিব আহিছিলো এই বাদামখিনি লৈ আহিছিলো ডিম্পুক দিবা কাৰণে মণিপুৰ হয় নেকি কেনেবা কৰি বাচলো দে নহলে ই সকলোকে কৈ বললো ময়ো বাদাম বিক্ৰী কৰাৰ কথা হে ডিম্পু দা 2 টাকাৰ বাদাম দিলে মোক কি কথা কোৱা 2 টাকাত বাদাম পায় নেকি 2 টাকাত আজিকালি ভাল চেম্পু এক পেকেট নাপায় 10 টাকাৰো বাদাম দিবা নোৱাৰিয়ে ইমান বাদামৰ দাম মণিপুৰ কি কোৱা 10 টাকাত বাদাম দিবা নৰা নাই 10 টাকা নোৱাৰিমে 100 টাকাই লাগব পচা মাৰ্কা বাদাম আৰু দাম নাচাই কি 100 টাকা লাগে বাদামে নাখানি ইয়াৰ পৰা জয়ে ভাল হ'ব বাদামৰ কি দাম বজাৰত কি জানব মণিপুৰ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো নতুন হয় তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিব